দেৱৰ্ষী, আজি এক কঠিন প্ৰশ্নৰ সমাধান দিয়াৰ আগতে তোমাৰ উপস্থিতি মোৰ নিতান্তই প্ৰয়োজন হৈছে। শুনা দেৱৰ্ষী, জগতৰ বিশ্বদানৱৰ অত্যাচাৰে ভীষণ ৰূপ ধাৰণ কৰিছে। সেই অত্যাচাৰৰ জৰ্জৰিত বসুমতীয়ে দুষ্টসকলক দমনৰ হেতু সহায় ভিক্ষা কৰিছে। এই বিষয়ে সৃষ্টিকৰ্তা আৰু মহাজনৰ সন্মতি লাভ কৰিলে মই এতিয়ালৈকে একো সিদ্ধান্তত উপনীত হ'ব পৰা নাই। সেয়েহে তোমাক এতিয়া কোৱা দেৱৰ্ষী, ইয়াৰ সমাধান কেনেকৈ হ'ব? শুনা বসুন্ধৰা, তোমাৰ মংগলৰ কাৰণে মই মধ্যলৈ যাবলৈ ইচ্ছা কৰিছোঁ। অচিৰেই তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। দেৱৰ্ষী আৰু কমলা, তোমালোকে মোৰ এই যাত্ৰাত সহায় হ'ব লাগিব। এতিয়া তুমি যোৱা বসুন্ধৰা। अद्भुतानम् अधर्मश्च तदत्मानम् सुजन्मः परित्राणाय साधूनाम् विनश्य दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। আৰু এই আনন্দ মোক সন্তুষ্টি প্ৰদান কৰিছে।
তুমি কান্দিলে তোমার চতুর্থ গুলো দেখলে এই কম বয়স ভদ্র পরিমণ বলে কন্যা হলে যাবো নাকি পতির কি হবে দেখো বলে জানো নদীর সামান্য প্রবাহ কথায় কথা পিছিয়ে খবরের কারণে রথ দিয়ে প্রস্তুত হয়ে আছে মহারাজ আমি প্রলম্ব করি দুয়ুকে ওই নিজের রথর ভারতী হই আপায় ফুলে বলে প্রাণয় ভক্তি করেছিল যদি কিবা অপরাধ সকল মূল মূল মুখলৈ চাই মার্জনা করি আজি হন্তে ভক্তি দিল বসুদেৱৰ হাতত পুৰে জীৱন প্ৰতিভা শান্তিৰে বলা মই আগবঢ়াইছো নিজে ৰথৰ স্থানত কৰি বলা আজি তাৰে পুত্ৰ সুতনা He
কান্দিছিলে যে মাতটো কেনে বেয়া হৈছে ভাইয়াকেইটা ধুনীয়া হৈছে খাব জনা নাই নতুন ভাউৰীয়া গুণাঞ্চা এইবাৰ প্ৰথম হৈছে ষ্টেজ দিয়ে আমাৰ বিলাকত ষ্টেজ দিয়ে আমাৰ অহা শনিবাৰ নহয় মাতিছে নাই আমাৰ তালৈ অহা শনিবাৰ আমাৰ তাত গম পাইছোঁ কাইলৈ ইউটিউবত দিবলৈ ৰেকৰ্ডিং কৰি আছে খালি কি হ'ব মায়ে ভাওনা চালে নাই ভাল লাগিছে ছাৰে মুচনটো দিব জনা নাই আগতে নকৰা যে চকী টকী নিয়াই দিয়ে নেকি বহিবলৈ চকী ধেৰ দিছে নহয় নহয় ভাউৰীয়াবিলাক যে দিব হত্যা কৰি তুমি যুগে যুগে অপৰাধী নহয়